कारण আপোনালোকে গুগলত সিম্পল টাইপ কৰিব লাগিব পাসপোর্ট সেৱা ওকে পাসপোর্ট সেৱা যেতিয়া টাইপ কৰিব তেতিয়া আপোনালোকে চাব ফাৰ্ষ্ট যিটো লিংক আহিব passportindia.gov.in এইখন লিংকত ক্লিক কৰি দিব এইখন লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখন ইন্টাৰফেস আহিব আপোনালোকে কোভিড এডভাইজাৰখন কাটি দিব ওকে তাৰপিছত চাব ইয়াতে নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন বুলি লিখা আছে তাতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে কিছু সময় ওয়েট কৰিব লাগিব ওকে তাৰপিছত চাব এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব আপোনালোকে সিম্পলি ইয়াতে পাসপোর্ট অফিস সিলেক্ট কৰা আছে অলৰেডি তাৰপিছত আপোনালোকে নিয়াৰ বাই পাসপোর্ট অফিস য'ত পৰে এইটো আপোনালোকে সিলেক্ট কৰি ল'ব ওকে মই ইয়াৰ পৰা গুৱাহাটীখন সিলেক্ট কৰি আছো তাৰপিছত ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট নেম টাইপ কৰি দিব তাৰপিছত ইয়াতে আপোনালোকৰ সাৰনেমটো টাইপ কৰিব সাৰনেম টাইপ কৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থখন ইয়াতে বহাই দিব তাৰপিছত ইয়াতে আপোনালোকে ইমেইল আইডিখন এন্টাৰ কৰি দিব ওকে তাৰপিছত আপোনালোকে চাব ইয়াতে আপোনালোকৰ ইমেইল আইডিখন লগইন আইডি হিচাপে ব্যৱহাৰ কৰিব খুজে নে নোখোজে যদি খুজে ইয়াত ক্লিক কৰিব নোখোজিলে নট ক্লিক কৰিব ওকে তেতিয়া আপোনালোকৰ ইয়াতে আপোনালোক সিম্পল আপোনালোকৰ লগইন আইডি যিকোনো এটা বাছি ল'ব লাগিব মই ইমেইল আইডিখনে লগইন আইডি হিচাপে ব্যৱহাৰ কৰিব খুজিছোঁ আৰু ইয়াতে চেক এভেইলেবিলিটিটো ক্লিক কৰিব লাগিব ওকে তাৰপিছত আপোনালোকে চাব এইখন আপোনালোকে ইউজ কৰিব পাৰে কি নোৱাৰে লগইন আইডি এভেইলেবল ওকে আপোনালোকে মই এখন ইমেইল আইডি লগইন আইডি হিচাপে ব্যৱহাৰ কৰিব পাৰিম ওকে তাৰপিছত এটা চাব আপোনালোকে পাছৱৰ্ড এটা দিবলৈ কৈছে ওকে গতিকে মই এটা ষ্ট্ৰং পাছৱৰ্ড দি আছোঁ আৰু এই পাছৱৰ্ডখন তলত কনফাৰ্ম কৰিব লাগিব তাৰপিছত চাব হিন্ট কোৱেশ্চন বুলি দিয়া আছে এইটো আপোনালোকে হিন্ট কোৱেশ্চন যিকোনো এটা সিলেক্ট কৰি ল'ব পাছৱৰ্ড পাহৰি গ'লে ৰিকভাৰ কৰিবলৈ সুবিধা হয় গতিকে ইয়াৰ পৰা যিকোনো এখন আপোনালোকে কোৱেশ্চন সিলেক্ট কৰি ল'ব আৰু সেই কোৱেশ্চনৰ এনসাৰটো তলত টাইপ কৰি দিব ওকে তাৰপিছত সিম্পলি ইয়াতে আপোনালোকে যিখন কেপচা দেখা পাই আছে এইখন ইয়াতে ফিল আপ কৰিব তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰি দিব ওকে ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকে চাব মোৰ ইমেইল আইডিত এখন লিংক পঠোৱা হৈছে সেইখন ইমেইল আইডিত মই যিখন ইমেইল আইডি দিছিলোঁ ইয়াতে ওকে সেইখন ইমেইল আইডি মই লগইন কৰি ল'ম মোৰ কম্পিউটাৰত লগইন কৰাৰ পিছত মই আপোনালোকক দেখুৱাম নেক্সট প্ৰচেছখিনি কেনেকৈ কমপ্লিট কৰিব লাগে ওকে গতিকে মই ইমেইল আইডিখন লগইন কৰি লৈছোঁ আৰু চাব ইয়াতে এটা মেছেজ আহিছে পাছপোৰ্ট এডমিনৰ পৰা ওকে এইখন মই ক্লিক কৰি অ'পেন কৰি ল'ম ওপেন কৰাৰ পিছত আপোনালোকে চাব তলত এখন লিংক আছে সেইখন লিংকত ক্লিক কৰিব লাগিব ওকে এইখন লিংকত ক্লিক কৰিলে আপোনালোকে চাব ইয়াতে আপোনালোকৰ ইউজাৰ আইডিখন বিচৰা হ'ব ওকে মই মোৰ ইমেইল আইডিখন ইউজাৰ আইডি দিছিলোঁ ওকে তাৰপিছত সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত চাব ইয়াতে আপোনালোকে লিখা আছে ইয়ৰ একাউণ্ট হেজ বিন এক্টিভেটেড ছাকচেছফুলি ওকে তাৰপিছত ক্লিক হিয়াৰ টু লগইন ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চাব আপোনালোকৰ লগইন আইডিখন আৰু এবাৰ দিব লাগিব ওকে দিয়াৰ পিছত কণ্টিনিউত ক্লিক কৰি দিব কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে চাব অলপ টাইম ৱেইট কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে যিখন পাছৱৰ্ড দিছিল সেইখন পাছৱৰ্ড ইয়াতে ফিল আপ কৰিব লাগিব ওকে মই পাছৱৰ্ডখন দি আছোঁ ইয়াতে ফৰ্ম ফিল আপ কৰাৰ টাইমত যিখন পাছৱৰ্ড মই পঢ়াইছিলোঁ আগতে সেইখন পাছৱৰ্ডে ইয়াতে ফিল আপ কৰিব লাগিব ওকে তাৰপিছত তলত যিখন আপোনালোকে কেপচা দেখা পাই আছে এই কেপচাখন ইয়াতে বহুৱাই দি তলত লগইনত ক্লিক কৰি দিব লাগিব ওকে মই কেপচাখন বহুৱাই আছোঁ আপোনালোকে ভিডিঅ'খন ইচ্ছা কৰিলে স্কিপ কৰিব পাৰে এইখিনি তাৰপিছত লগইনত ক্লিক কৰি দিব ওকে লগইন ক্লিক কৰি চাব আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব আপোনালোকে চাব ইয়াতে ওপৰত যেটো অপচন আছে এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত চাব আপোনালোকে এক নম্বৰ যেটো অপচন আছে ক্লিক হিয়াৰ টু ফিল দা এপ্লিকেশন ফ্ৰম অনলাইন ইয়াতে ক্লিক কৰি দিব ওকে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ষ্টাৰ্টখন সিলেক্ট কৰিব তাৰপিছত তলত যিখন ডিস্ট্ৰিক্ট দি আছে এখন সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত অটোমেটিক পেজখন লোডিং ল'ব আপোনালোকে একো কৰিব নালাগে তাৰপিছত চাব ইয়াতে এপ্লিকেশন ফৰ ফ্ৰেছ পাছপোৰ্ট ক্লিক কৰিব তাৰপিছত ইয়াতে নৰ্মালত ক্লিক কৰি দিব ওকে एक मिनट नॉर्मल ओके और पासपोर्ट पेज मोर लागे 36 ओके তাৰপিছত নেক্সটত ক্লিক কৰিব তাৰপিছত চাব ইয়াতে আপোনালোকৰ নিজৰ নাম দিব লাগিব ওকে ফাৰ্ষ্ট নেমটো ইয়াতে এন্টাৰ কৰিব তাৰপিছত আপোনালোকৰ সাৰনেমটো টাইপ কৰিব ওকে তাৰপিছত জেন্ডাৰ সিলেক্ট কৰিব তাৰপিছত এইবিলাক আপোনালোকে নো বুলি দি দিব ইয়াৰ পিছত আপোনালোকে চাব তলত ডেট অফ বাৰ্থ লিখা আছে ডেট অফ বাৰ্থত ক্লিক কৰিব সিম্পল ক্যালেন্ডাৰত ক্লিক কৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থখন ইয়াতে সিলেক্ট কৰি ল'ব তাৰপিছত চাব ইজ ইয়ৰ প্লেচ অফ বাৰ্থ আউট অফ ইণ্ডিয়া মই নো কৰি দিছোঁ ওকে তাৰপিছত আপোনালোকে প্লেচ অফ বাৰ্থ আপোনালোকে ক'ত জন্ম হৈছিল এখন ঠাইৰ ডিটেইলছ দি দিব ইয়াতে ওকে ভিলেজ নেমটো দি দিব ওকে তাৰপিছত চাব ইয়াতে মই ভিলেজ নেমখন দি আছোঁ তাৰপিছত চাব ইয়াতে ষ্টেট সিলেক্ট কৰিব ইয়াৰ পৰা তাৰপিছত ডিস্ট্ৰিক্ট তাৰপিছত মেৰিটাল ষ্টেটাছ সিঙ্গেল তাৰপিছত সিটিজেনশিপ অফ ইণ্ডিয়া বাই বাৰ্থ ওকে
আপোনালোকে পেন কাৰ্ড থাকিলে পেন কাৰ্ডৰ নাম্বাৰ ইয়াতে বহাই দিব পাৰে ওকে ভোটাৰ আইডি থাকিলে ভোটাৰ আইডি নাম্বাৰ ইয়াতে বহাই দিব পাৰে নিদিলে একো নহয় ওকে তাৰপিছত চাব ইয়াতে আপোনালোকে কি লিখা আছে আপোনালোকে যদি মাইনৰ হয় তেনে নোট ক্লিক কৰিব ওকে আপোনালোকে এমপ্লয়মেণ্ট টাইপটো মাষ্ট বি সিলেক্ট কৰিব লাগিব ইয়াতে ওকে আপোনালোকে কি কাম কৰে ওকে গতিকে মই ইয়াতে এমপ্লয়মেণ্ট টাইপটো সিলেক্ট কৰি আছোঁ প্ৰাইভেট বুলি ওকে প্ৰাইভেট ক্লিক কৰাৰ পিছত আপোনালোকে যদি মাইনৰ হয় তেনেহ'লে ইয়েছ ক্লিক কৰিব ওকে মই মাইনৰ নহয় সেইকাৰণে নো তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন এইটো মাষ্ট বি দিবই লাগিব ওকে এডুকেশ্যন কোৱালিফিকেশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে চাব চিম্পল যেতিয়া ক্লিক কৰিব এইটো ECR টু নন ECR টু ইয়েছ হৈ যাব ওকে আপোনালোকে 7 পাছ অৰ লেছ দিলে নোট ক্লিক হৈ যাব ওকে আপোনালোকে গ্ৰেজুৱেট দিলে আপোনালোকে ইয়েছত ক্লিক হৈ থাকিব ওকে নন ECR হৈ যাব আৰু তাৰপিছত আপোনালোকে চাব ইয়াতে আপোনালোকৰ যদি কোনোবা মাৰ্কছ থাকে বডি সেইখন দিব পাৰে ওকে তাৰপিছত তলত আধাৰ নাম্বাৰ দিব পাৰে এটা মন কৰিব যদি আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো এণ্টাৰ কৰে তাহলে তলত যিখন লিখা আছে আই এগ্ৰি ইয়াতে ক্লিক কৰিব লাগিব ইয়েছত ওকে আৰু যদি আপোনালোকে আধাৰ নাম্বাৰ ইয়াতে নিদিয়ে তেনেহ'লে নোট ক্লিক কৰিব ওকে যদি আধাৰ নাম্বাৰ ইয়াতে দিয়া নাই তেনেহ'লে নোট ক্লিক কৰিব তাৰপিছত নেক্সটত ক্লিক কৰি দিব ওকে তাৰপিছত চাব ইয়াতে আপোনালোকৰ ফাদাৰ্ছ নেমটো আহিব আপোনালোকৰ ফাদাৰ্ছ নেমটো ইয়াতে আপোনালোকে টাইপ কৰি দিব ফাদাৰ্ছ ফাৰ্ষ্ট নেম ছাৰ নেম ওকে তাৰপিছত ইয়াতে মাদাৰ নেমটো ছিলেক্ট কৰিব ওকে তাৰপিছত চিম্পল নেক্সটত ক্লিক কৰি দিব তাৰপিছত এটা চাব আপোনালোকৰ ফাৰ্ষ্টত যিটো দিয়া আছে আপোনালোকৰ হাউচ নাম্বাৰ ওকে এটা আপোনালোকৰ হাউচ নাম্বাৰটো বহাই দিব তাৰপিছত ভিলেজটো বহাই দিব ইয়াতে তাৰপিছত চাব আপোনালোকে ষ্টেট অলৰেডি আহি আছে আৰু ডিষ্ট্ৰিক্টো আহি গৈছে ওকে তাৰপিছত পুলিচ ষ্টেচন ছিলেক্ট কৰি ল'ব ইয়াৰ পৰা পুলিচ ষ্টেচন ওকে তাৰপিছত আপোনালোকে পিন কোডটো এণ্টাৰ কৰিব তাৰপিছত মোবাইল নাম্বাৰ ইয়াতে বহাই দিব ওকে মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছত তলত আপোনালোকে দেখা পাইছে ইমেইল আইডি সেইখন ইমেইল আইডি ইয়াতে দি দিব ওকে তাৰপিছত চিম্পল ইয়াতে আপোনালোকৰ ইয়েছত ক্লিক কৰিব যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একে হয় তাৰপিছত নেক্সটত ক্লিক কৰি দিব ওকে তো এনেকুৱা পপআপ আহিব ইয়েছ ওকে তাতে ওকে ক্লিক কৰি দিব ওকে তাৰপিছত চাব ইয়াতে আপোনালোকৰ ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ চাইছে ওকে আপোনালোকৰ ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ দিব পাৰে ইয়াতে মই ফাদাৰ্ছত দি দিলোঁ যদি কিবা ইমাৰ্জেঞ্চি হয় তেনেহ'লে মোৰ দেউতাক কণ্টেক্ট কৰিব পাৰে যাতে তাৰপিছত তাৰ মোবাইল নাম্বাৰ এটা দিব লাগিব ওকে তাৰপিছত নেক্সটত ক্লিক কৰিব লাগিব তাৰপিছত চাব ইয়াতে আপোনালোকৰ এনেকুৱা অপশ্যন আহিব আপোনালোকে গোটেইকেইটা নোট ক্লিক কৰি দিব ওকে নো তাৰপিছত ডিটেইলছ নট এভেইলেবল মই আগতে কোনো পাছপোৰ্ট এপ্লাই কৰা নাই এইটো নো কৰি দিম ওকে তাৰপিছত নেক্সটত ক্লিক কৰাৰ পাছত চাব আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব আপোনালোকে গোটেইখন ভালদৰে পঢ়ি চাব গোটেইকেইটা ইয়াতে নো বুলি হ'ব ওকে গতিকে মই গোটেইকেইটা নোট ক্লিক কৰি আছোঁ গোটেইকেইটা আপোনালোকে নোট ক্লিক কৰি দিব ইয়াতে ওকে যিকেইটা অপশ্যন আছে গোটেইকেইটা নয়ে হ'ব ইয়াতে তাৰপিছত চিম্পল আপোনালোকে নেক্সট ক্লিক কৰি দিব নেক্সট ক্লিক কৰাৰ পাছত আপোনালোকে চাব এনেকুৱা ধৰণৰ পাছপোৰ্টখন আপোনালোকৰ ওচৰত আহি যাব ফাৰ্ষ্ট পেজ ছেকেণ্ড হ'ব আৰু ছেকেণ্ড পেজ ওচৰত আহি যাব ওকে গোটেইখিনি যদি এটা ঠিক আছে তেনেহ'লে আপোনালোকে ভালদৰে চাই ল'ব তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব ওকে তাৰপিছত চাব ইয়াতে আপোনালোকৰ ওপৰত আপোনালোকৰ আইডি প্ৰুফ ছিলেক্ট কৰি ল'ব কোনখন আপোনাৰ আইডি প্ৰুফ হিচাপে দিব খোজে ওকে ইয়াৰ পৰা আপোনালোকে ইয়াতে আপোনালোকে বাৰ্থ প্ৰুফ কোনখন দিব খোজে পান কাৰ্ড দিব পাৰে ওকে মই পান কাৰ্ড ছিলেক্ট কৰি আছোঁ বাৰ্থ প্ৰুফ হিচাপে তাৰপিছত এড্ৰেছ প্ৰুফ হিচাপে মই ভোটাৰ আইডি ছিলেক্ট কৰিব পাৰোঁ বা আধাৰ কাৰ্ড ছিলেক্ট কৰিব পাৰোঁ ওকে আপোনালোকে বাৰ্থ প্ৰুফ হিচাপে আধাৰ কাৰ্ড ছিলেক্ট কৰিব পাৰে ওকে ইয়াৰ পৰা ভোটাৰ আইডি ছিলেক্ট কৰি লৈছোঁ ওকে তাৰপিছত চাব তলত আপোনালোকে লিখা আছে আপোনালোকে SMS এলাৰ্ট লাগে নেকি যদি লাগে ইয়াত ক্লিক কৰি দিব ওকে যদি আপোনালোকৰ SMS এলাৰ্ট লাগে তেনেহ'লে ইয়েছত ক্লিক কৰিব ওকে ইয়াৰ কাৰণে 50 টকা আপোনালোকে ফিজ দিব লাগিব পাছপোৰ্ট অফিচত গৈ তাৰপিছত চিম্পল আপোনালোকে একো কৰিব নালাগে তলত আপোনালোকে এটা চাব প্লেচ লিখা আছে প্লেচটো বহাই দিব ক'ৰ পৰা আপুনি ফৰ্ম ফিল আপ কৰি আছে তাৰপিছত আপোনালোকে এইটো এগ্ৰি কৰিব তাৰপিছত সাবমিট ফৰ্মত ক্লিক কৰি দিব ওকে সাবমিট ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকে চাই আছোঁ এবাৰ আপোনালোকে ইয়াৰ পৰা আপোনালোকক পে'মেণ্ট কৰিব পাৰে ওকে আৰু এপইণ্টমেণ্ট বুক কৰিব পাৰে গতিকে পে' এণ্ড ছিলেক্ট এপইণ্টমেণ্ট ওকে ইয়াতে আপোনালোকে এপইণ্টমেণ্ট ছিলেক্ট ক্লিক কৰিব পাৰে ওকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে অনলাইন পে'মেণ্ট কৰিব নে আপোনালোকে চালান কাটিব ওকে গতিকে মই অনলাইন পে'মেণ্ট কৰিম বুলি ভাবিছোঁ ওকে
ক্লিক কৰি আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব এনেকুৱা ধৰণৰ পেজ আহিব। ওকে, আপোনালোকে চিম্পল নেক্সটত ক্লিক কৰিব। তাৰপিছত চাব আপোনালোকৰ অসমত কোনকেইটা আপোনালোকৰ পাছপোৰ্ট অফিচ আছে গোটেইখিনি ডিটেইলছ আহি যাব। ওকে, সেই হিচাপে আপোনালোকে ইয়াৰ পৰা বাছি লৈ আপোনালোকে পাছপোৰ্ট অফিচখন তলত ছিলেক্ট কৰি ল'ব। ওকে, লিষ্টত চাব ক'ত পাছপোৰ্ট অফিচ আছে, যিখন আপোনাৰ ওচৰত হয় তাতে আপোনালোকে ছিলেক্ট কৰিব। ওকে, ইয়াৰ পৰা যিখন এটা ছিলেক্ট কৰিব। তাৰপিছত চিম্পল ইয়াতে আপোনালোকে কেপচাটো এণ্টাৰ কৰিব। ইয়াতে কেপচাখন বহাই দি চিম্পল আপোনালোকে মই দেখুৱাই আছোঁ আপোনালোকক। নেক্সটত ক্লিক কৰি দিব। ওকে, নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইয়াতে এপইণ্টমেণ্ট ডেট এটা আহি যাব। ওকে, ইয়াতে মই দেখুৱাই আছে যে কালি 4 তাৰিখ কালি যাব কৈ আছে। ওকে, মই ইয়াৰ পৰা যিটো কেলেণ্ডাৰ তলত দিয়া আছে সেই কেলেণ্ডাৰত ক্লিক কৰি এপইণ্টমেণ্ট ডেটটো নিজৰ পৰা মেনুৱেলি ছেট কৰিব পাৰোঁ। ওকে, ইয়াৰ পৰা যিখন ডেট এখন ছিলেক্ট কৰি ল'ব পাৰে, যিকেইটা গ্ৰীণ হৈ আছে সেই গোটেইকেইটা ডেটৰ ভিতৰত যিকোনো এখন ডেটত যাব পাৰে আপুনি। তাৰপিছত চিম্পল ইয়াতে পে এণ্ড বুক এপইণ্টমেণ্ট লিখা আছে, তাতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে একো কৰিব নালাগে। চাব ইয়াতে আপোনালোকে নেট বেংকিং, আপোনালোকে ডেবিট কাৰ্ড কি দি আপোনালোকে পে'মেণ্ট কৰিব এইটো আপোনালোকৰ ইচ্ছামতে ছিলেক্ট কৰি ল'ব। ওকে, আপোনালোকে UPI দি কাটিব পাৰে। ওকে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, আদাৰ বেংকছ। ডেবিট কাৰ্ডত ক্লিক কৰি আছোঁ মই। তাৰপিছত ইয়াতে কনফাৰ্ম কৰি ক্লিক কৰি দিব। ওকে, তাৰপিছত ইয়াতে আপোনালোকে ডেবিট কাৰ্ডৰ ডিটেইলছ দি আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব পাৰে। ওকে, আৰু যিখন ডেট আপোনালোকে ছিলেক্ট কৰিব সেইখন ডেটত আপোনালোকে পাছপোৰ্ট অফিচত যাব লাগিব। পাছপোৰ্ট অফিচত আপোনালোকে গোটেইকেইখন ডকুমেণ্ট লৈ যাব লাগিব, যিকেইখন আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি ID প্ৰুফ, এড্ৰেছ প্ৰুফ, গোটেইকেইখন ডকুমেণ্টছ দি আপোনালোকে পাছপোৰ্ট অফিচত যাব। ওকে, পাছপোৰ্ট অফিচত যাব লাগিব। তাৰপিছতে আপোনালোকে তাতে আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট ভেৰিফাই কৰা হ'ব। তাৰপিছত বায়'মেট্ৰিক লোৱা হ'ব আৰু কোনো ধৰণৰ ফটো নালাগে। ওকে, আপোনালোকে চাব ইয়াতে আপোনালোকে ইয়াতে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত ইয়াৰ পৰা চাব প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্ম। ওকে, ৰিচিপ্ট ইয়াতে ক্লিক কৰি আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি ল'ব পাৰে। ওকে, প্ৰিণ্ট কৰি লৈ পাছপোৰ্ট অফিচত যাব লাগিব। ওকে, গতিকে আপুনি এবাৰ লগ ইন কৰি ল'ব। লগ ইন কৰি ইয়াৰ পিছত আপোনালোকে প্ৰিণ্ট এপ্লিকেশ্যন ৰিচিপ্টটো প্ৰিণ্ট কৰি ল'ব। ওকে, গতিকে আজিৰ ভিডিঅ'খন এইখিনিয়ে। যদি ভিডিঅ'খন ভাল লাগি থাকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'খন আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজখন আপোনালোকে লাইক কৰি দিব।